এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আৰু এটা কাপোৰৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলো বহুত দিনৰ মূৰত যেহেতু সৰস্বতী পূজাও আহি আছে নহয় জানো আগতেও আপোনালোকৰ মাজত মই বহুত কেটা কাপোৰৰ ভিডিঅ' লৈ আহিছো আৰু আজি আহিছো তিনিচুকীয়াৰ পৰা যেহেতু মই মাৰ ঘৰত আছো আৰু মোৰ বাৰ যেহেতু বুটিক এখন আছে গতিকে বুটিকৰ কেটামান পিস মই আপোনালোকক দেখুৱাম আৰু ভাল ভাল ডিজাইনাৰ ইউনিক পিস কিন্তু আজি কেটামান সিম্পল কেজোৰামান কাপোৰ দেখুৱাই দিও বুলি ভাবিলো আপোনালোকক বয়সস্থ মানুহে হোক বা ইয়াং জেনাৰেশনে হোক সকলোৱে এই ধৰণৰ কাপোৰ পৰিধান কৰিব পাৰে আমাৰ হকাম হোক বা যিকোনো উৎসৱ পাৰ্বণত এযোৰ বগা বা হোৱাইট বা ক্ৰীম কালাৰৰ কাপোৰ আমি সকলোৱে পছন্দ কৰো নহয় জানো গতিকে এযোৰ সিম্পল এনেকুৱা ধৰণৰ কাপোৰ আপোনালোকক দেখাব খুজিছো খুব ধুনিয়া হোৱাইটত আছে কাপোৰযোৰ আৰু ইয়াতে গ্ৰীন কালাৰত ফুল বসা আছে আৰু গোল্ডেনত আছে খুব ধুনিয়া এই কাপোৰযোৰ মই খুলি আপোনালোকক নেদেখুৱাও আপোনালোকে যদি চাব খুজে আপোনালোকে মোক স্ক্ৰিনশ্বট মাৰি দেখুৱাব তেতিয়া মই আপোনালোকক খুলি ভালদৰে দেখুৱাই দিম এযোৰ কাপোৰ আৰু এনেকুৱা এটা সেম কাপোৰ আছে সেম নহয় ফুলটো অলপ বেলেগ কিন্তু কাপোৰৰ কোৱালিটিটো একেই থাকিব আৰু হেজোৰ হৈছে হোৱাইটতে ব্লু আৰু লাইট ব্লু আৰু ডাৰ্ক ব্লু ৰয়েল ব্লুত ফুল বসা আছে এযোৰ হোৱাইট থাকিব কমপ্লিট গুটে কাপোৰজোৰতে ফুল বসা থাকিব আৰু সাইড পট্টি থাকিব ব্লাউজ পিস अवेलेबल আছে আৰু মেখেলা এটো ধুনিয়াকে আছে মেখেলাটো স্টিচ কৰি লব লাগিব খুব ধুনিয়া উৎসৱ পাৰ্বণত আমি এনে ধৰণৰ কাপোৰ প্ৰত্যেককে বিচাৰো নহয়নে গতিকে সেম ধৰণৰ কাপোৰত এই দুযোৰ কাপোৰ আপোনালোকক আজি দেখুৱাই দিলো আৰু দুযোৰ কাপোৰ আপোনালোকক মই দেখুৱাই দিব খুজিছো আৰু হেয়া হৈছে ওয়াশ কটনত আৰু বহুত কালেকশন আছে সম্পূৰ্ণ মানে বহুত কেটা কালেকশন আপোনালোকক দেখাবলৈ এটা ভিডিঅ' পসিবল নহয় আৰু ব্যাকগ্ৰাউন্ড সাউন্ড আহি আছে আপোনালোকে ইগনোৰ কৰিব আজি মই মাইক ব্যৱহাৰ কৰা নাই যেহেতু কি একেবাৰে ৰোড সাইডৰ কাষতে বাৰ বুটিক আছে আৰু ওয়াশ কটনত আৰু আপোনালোকক এযোৰ কাপোৰ দেখুৱাই দিও এযোৰ ধুনিয়া কালাৰৰ কাপোৰ খুব ধুনিয়া কালাৰ ফেয়াৰ কমপ্লেক্সনৰ যি সকল মহিলা আছে তেওঁলোকে পিন্ধিলে খুব ধুনিয়া লাগিব আৰু এয়া দেখিছেনে অলপমান খুলি দেখুৱাই দিছো পিংকত বহুত ধুনিয়াকে ফুল বসা আছে ফুলটো দেখিছেনে বহুত ধুনিয়া আছে আৰু ইয়াতে ব্লাউজ পিস আৰু মেখেলা গুটেখিনি সাইড পট্টি এবেলা গুটেখিনি আছে এযোৰ আপোনালোকক দেখুৱাই আছো আৰু এযোৰ আপোনালোকক দেখুৱাই দিও লাষ্ট এযোৰ যেহেতুকে বুটিকৰ পৰা আপোনালোকক ভিডিঅ' বনাই আছো গতিকে বুটিক পিস এযোৰ নিশ্চয় দেখুৱাম বাই ডিজাইন কৰা হয় এযোৰ কাপোৰ এটো এমব্ৰয়ডাৰী যেহেতুকে আপোনালোকে মোৰ অলপ আগত কেটামান ভিডিঅ' দিছো এমব্ৰয়ডাৰী কাম চলি আছে বুলি গতিকে এমব্ৰয়ডাৰী কৰা কেটামান নহয় আজি এটা পিছে আপোনালোকক দেখুৱাই দিও এযোৰ এটা ধুনিয়া কালাৰ বহুত সফট মিহি কালাৰ আৰু এটো চাওক আপোনালোকক দেখুৱাই দিছো গুটেখিনি ৰেডি টু ওয়্যাৰ হয় কাপোৰযোৰ আৰু ফুলটো দেখিছানে খুব ধুনিয়াকে ফুলখিনি কৰা আছে এখিনি এমব্ৰয়ডাৰী কৰা হয় আৰু এনে ধৰণে আছে মানে আপোনালোকে যদি কোনোবাই চাব খুজে তেনেহলে ধুনিয়াকে আপোনালোকক পিন্ধি দেখুৱাই দিম কোনোবাই যদি চাব খুজে আজি ভালদৰে খুলি নেদেখুৱা আপোনালোকক জাস্ট ওপৰৰ পৰা দেখুৱাই দি আছো সো খুব ধুনিয়া কালেকশন আৰু কিছুমান আপোনালোকে যদি কালেকশন চাব খুজিছে তেনেহলে নিশ্চয় মই নেক্সট ভিডিঅ' দেখুৱাই দিম আজি আপোনালোকক চাৰিযোৰ কাপোৰে দেখুৱাই দিলো কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু কোনোবাই যদি আপোনালোকে হ্যান্ডমেড কাপোৰ বা খাদি কটনত কাপোৰ আপোনালোকে বা নিজে কাস্টমাইজ কৰিও বনাব খুজে তেনেহলে কন্টাক্ট কৰিব পাৰে সো আজি এই কেজৰ কাপোৰ আপোনালোকক দেখুৱাই দিলো যদি ভাল লাগিছে তেনেহলে যোগাযোগ কৰিব আজিলৈ আহিছো ধন্যবাদ